মন্দিৰলৈ গৈছিলোঁ। তাত থকা মানে ৱালবোৰত ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে, শিৱ বাবাৰ পেইণ্টিং আৰু আছে কিছুমান। সেইবোৰ আপোনালোকক চিনেমেটিক শ্বুট হিচাপে দেখুৱাম এতিয়া আৰু উপভোগ কৰক সৰু ভিডিঅ'। শিৱশম্ভু বাবা টিংগেশ্বৰ। এই মন্দিৰ ভগৱান সদাশিৱ বাবাৰ তাহানি তুংগৰ পৰা টিংগেশ্বৰ সৃষ্টি হৈছে। ইয়াত ভগৱান সদাশিৱ বাবাৰ লিংগ বিগ্ৰহ হিচাপে ভিতৰত আছে আৰু সন্মুখত এয়া নন্দী বাবা নন্দী তাতে এয়া প্ৰতিষ্ঠা কৰিছে। এয়া প্ৰাচীন আৰু ঐতিহ্যপূৰ্ণ মন্দিৰ। ইয়াত তাহানি বান ৰজাৰ দিনৰে পৰা পৰম ভক্ত সদাশিৱ বাবাৰ শ্ৰীচৰণত তপস্যা মগ্ন হৈ বান ৰজাই এই অঞ্চলটোতে স্থিতি হৈছিলে আৰু তেতিয়া ভগৱান সদাশিৱ বাবাই এই টিংগেশ্বৰ হিচাপে সৃষ্টি হৈ তেওঁ নিজে উদ্ভৱ হৈছিল। উদ্ভৱ হৈ এই মন্দিৰৰ তলতে নামনিতে ভৈৰৱপদ বাবা হিচাপে তেওঁৰ চৰণত স্থিতি দি পেলাই সোঁ ভৰি সোঁ পদটো ইয়াৰ সমীপতে আছে আৰু বাওঁ পদটো ভোমোৰাগুৰি পাহাৰ তাত আছে। ইয়াত নিতৌ নৈমিত্তিক পূজা ময়ে চলাওঁ। মই ইয়াত এই পূজা সেৱা নিতৌ নৈমিত্তিক হিচাপে চলাই আছোঁ আৰু সকলো জাতি ইয়াত আহে, ধূপ বন্তি প্ৰজ্বলন কৰি পেলাই সেৱা সৎকাৰ লৈ আশীৰ্বাদ গ্ৰহণ কৰে আৰু প্ৰাচীন ঐতিহ্যপূৰ্ণ মন্দিৰ হিচাপে অসমৰ বিভিন্ন ঠাইৰো চুকে কোণে থকা নগৰে চহৰে সকলোৱে এই মন্দিৰৰ সম্পৰ্কে কিছু আভাস পাইছে, গম পাইছেই। বিভিন্ন ঠাইৰ মানুহ আহি পেলাই ইয়াত সকলোবিলাক চায় আৰু ইয়াৰ নামনি অংশত নদীৰ কাষত বালিত প্ৰীতিভোজ খাই পেলাই বৰ তৃপ্তি লাভ কৰে আৰু ইয়াত আহি পেলাই সকলো আশীৰ্বাদ গ্ৰহণ কৰে আৰু ধূপ বন্তি প্ৰজ্বলন কৰে। ইয়াত এইটো বৰ প্ৰাচীন ঐতিহ্যপূৰ্ণ মন্দিৰ হিচাপে মই ক'ব বিচাৰিছোঁ আৰু সেইখিনি। এই এইফালে যাব পাৰিবি নাই? পৰিলে কিন্তু মৰিছ নাই, বৰষুণ দিছে কাৰণ পিছলৈ আছে চাগে। চাবি শ্লিপ হ'ব কিন্তু যাই লৈছে ন কামটো। ৰঙা মাটি মানে শ্লিপি মাটি। চাবি দেই চবৰে কয়। যাওঁতে তলফালে যাম ৰাস্তাই নাই দেখোন, কেনেকৈ যাম? এইফালে শ্বৰ্টকাট আছে নহয়, এইফালে